ইউটিউব চেনেলৰ কাৰণে हेलो एवरीवन गाइस কি খবৰ আপোনালোকৰ ওয়েলকাম টু এ নিউ ভিডিও আজি মই আপোনালোকক গুৱাহাটীৰ দুৰ্গা পূজা দেখাম সো ভিডিওটো লাষ্টলৈকে চাই থাকক মজা লাগিব হেয়া আমি ওলাই আলো দুৰ্গা পূজা চাম বুলি কিন্তু ভবা কথা নহয় হিদি বাটত আছে ট্ৰাফিক জাম কিন্তু এফালে চাব গলে বিনা ট্ৰাফিক জাম গুৱাহাটী যেন নালাগে ফাৰ্ষ্ট পূজা মণ্ডপটো আহি পেলো এয়া আপোনাৰ গণেশ মন্দিৰ আৰু গণেশ মন্দিৰ অপজিটত এয়া আৰু পূজা এতিয়া আমি ৰাস্তা পাৰ কৰিব লাগিব নেচাপিও কোনো পূজা মণ্ডপৰ ভিতৰত সোমালো নো মাস্ক নো এন্ট্ৰি আৰু সকলোৱে ছ'চিয়েল ডিষ্টেন্সিং মানি চলো 2020 চনত মই দুৰ্গা পূজা চোৱা নাছিলোঁ সো 2 বছৰৰ মূৰত জয় দুৰ্গা মা এয়া হিৰো আহি গ'ল হিৰো কি খবৰ ভাল তোমাৰ মজা ইমান ভাল লাগে নহয় বাৰু ইমান হেণ্ডসাম নহয় এইখন পূজা হ'ল গণেশগুৰি ফ্লাইঅভাৰৰ কাষৰ পূজা ঘৰখন আছিল গণেশ মন্দিৰৰ কাষৰ ইয়াতো মাক ধুনীয়াকৈ বনাইছে বাকী মানুহ চব জগৰি মানুহ হৈছে আজি বাকী এইটো হৈছে নাৰায়ণপুৰৰ দুৰ্গা মন্দিৰ গণেশগুৰিৰ কাষতে চ' লাষ্ট দুৰ্গা মাক এবাৰ দৰ্শন কৰি যাওঁ আৰু ইয়াৰ পৰা দুৰ্গা পূজা চোৱা আহি গ'ল এতিয়া গৈ আছোঁ গুৱাহাটী চেণ্ট্ৰেল মলত একো কিনিব পইচা নাই কিন্তু এনেই চাব যাম আৰু চাই যাম চেণ্ট্ৰেল মল আহি পালোঁ ইয়াত বেলেগ একো নাই আৰু বস্তুবিলাকৰ দামবিলাক চাই যাম আৰু ভিতৰত সোমাই ফাৰ্ষ্ট মেকআপৰ বস্তুৱেই দেখিছোঁ যোনে গাৰ্লফ্ৰেণ্ড লৈ আহে সাৱধান কিন্তু এমাহৰ চেলাৰী এদিনতে খতম হ'ব পাৰে বাকী আমাৰ দাদা আগে গৈ আছে কিবা কিনে কোনি 1500 টকীয়া চেণ্ডেল পিন্ধি পাইছে কমেণ্ট কৰিবচোন ঘূৰা ফুৰা হৈ গ'ল এতিয়া বহুত ভোক লাগিছে চ' ইয়াত গৈ কিবা অলপ খাওঁ এয়া আহি গ'ল আমাৰ খানা চিকেন বাটাৰ মছলা আৰু ৰুমালী ৰুটি বাকী দাদাই কি চিন্তা কৰি আছে পূজা চাই ফাইনেলি ৰুম পালোঁ বাকী আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু এই থপৰাখন ফাৰ্ষ্ট টাইম দেখিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম টাটা বাই বাই